পুৰা ৰ'দ দিছে, এই চাব পাৰি মজা। ক'ৰ মন্দিৰ গৈছিল? গোপাল গোহাঁই পৰা। এতিয়া কি কৰিব আপুনি? ব্লগ হ'লে বঢ়িয়া। নাম এটা গাই দিয়ক মজা কৰি। কি গাব জানে? প্ৰাৰ্থনা কৰি দিয়ক এটা মজা কৰি। নন্দন পুৰীয় মনৰ কাম ভকতৰে সংগে সদায় নুগুচাবা মুখেতো আগুণ নাম ৰাম মুখেতো আগুণ নাম কৃষ্ণ গীতা সুস্থ হবা কিবা যদি দখত হৈছে সকাও কেনে সামৰি ল'বা না হৈছে বঢ়িয়া। এই আইতাই প্ৰাৰ্থনা কৰি দিলে মজা কৰি কৰিব না। এনেকৈ কৰি কাটে চাই থাকক কেনেকৈ কৰি দনা বনাই। বৰপেটা দেহি খোলবা না বুলি কয় বাবা জনাৰ্দন জনাৰ্দন মহাপ্ৰভু শিৱ মহাপ্ৰভু শিৱ তেওঁৰ মন গেলি কথা ক'লে চাওক কাম কৰি থাকিলে হ'ব নাই অজস্ৰ লহৰে নৱ নৱ গতিৰে আজি দেও অফুৰান্ত আগৰ সংগ্ৰাম মনত মৰে প্ৰশান্ত সাগৰৰ মুৰিণীমালা শ্ৰান্ত আগৰ সংগ্ৰাম আগৰ সংগ্ৰাম কি কৈছ? এই মাত্ৰ বেছি সময় নালাগে ৰাতিপুৱা হাত ধুই আনি পেলাই এটা পাত্ৰত থক দাচোন ৰাতিপুৱা হাত ধুবা লাগে চাবোনটা ধুবা লাগে চাৰে ভুই কেনেকৈ ৰুবে। এই নৱজিত মেধি আছে লগত। মামাই বোলে কঠীয়া তুলি আছে। ক'ত চাবা যাওঁ ক'ত দি আছে। এইটো নামি যাব লাগিব এতিয়া। এই তলেদি বহুত পানী আৰু ধুনীয়া গৰম ৰ'দ চব আছে। পৰা যাই আছোঁ পথাৰত। এতিয়া ৰাস্তা দি যাই আছোঁ পুৰা ৰাস্তা বোকা উঠি পথাৰত যাই আছোঁ। গুৰু গুৰু ভুই ওলাই আছে ন বঢ়িয়া। এইটো চাওক ভুই ৰুই ওলাই আছে মজা। দিয়ক বঢ়িয়া। এইটো ক'ত দিব তোৰ কথাখিনি বঢ়িয়া। পুৰা যাই যাই চাওক পুৰা পথাৰ বৰষুণ চৰষুণ নাই পুৰা শুকাই আছে।
আজি ময়ো ট্ৰাই কৰি চাম ভুই ৰুই কেনেকুৱা লাগে চাম ভুই ৰুই চাম আজি পূৰা চাই থাকিব আগলৈ
উঠিছে পুৰা পুৰা ঘামি গ'লো এতিয়া যাই আছো পুৰা মজা বহুত গৰম ৰ'দ তাৰে মাজত মই পুৰা পথাৰ খালী পথাৰ বহি বহুত ৰুই দিলোঁ আৰু এতিয়া আমাৰ এইটো হ'ল নৱজিত চাই লওক এই মেধি আহি আছে ঘামি গ'লোঁ পুৰা এই চাওক এতিয়া কেনেকৈ কৰি ভুই ৰুই কৈ দিছোঁ ই বোলে একোৱে নাজানে বোলে ভুই ৰুবা ই বোলে ভুই ৰুবা নাজানে বোলে পাৰব আৰু মোৰ নিচিনা নে হেৰি কৰি নাজানে হেৰি চাওক পুৰা চেগুন গছ কি হৈছিল নহয় ঘৰত যাওঁ এতিয়া পিছেদি যাম বাৰীৰ এতিয়া যাই আছো এই আহি পালোঁ পিছেদি এই মধুৰিআম চাওক এই ডগু এয়া মধুৰিআম এটা কামুৰি কেনে একমান ভৰাই থৈ দিওঁ পিছত খাম মই এই নাৰিকল পাৰা আছিল তেতিয়া নৱজিতে পাৰিছিল এতিয়া খাম পানীখিনি তাৰে ভিতৰত দাঁত মজা লাগি যাব দালিখিনি এইটোতে বইল দিয়া গৈছিল লাগি আছে পুৰা এতিয়া লগালগ বনাই দিম এতিয়া দালিটো বঢ়িয়া কৰি বহুত দেৰি হৈ গৈছে সেইটো কাৰণে বনাই দিওঁ আৰু এতিয়া পিঁয়াজ আৰু আদা নহৰুখিনি দি দিয়ে পথাৰৰ পৰা আহিয়ে মই পুৰা ডাইৰেক্ট আহি দালি বনোৱাত লাগি গৈছোঁ পুৰা কোনো দালি বনোৱা মানুহ নাই পুৰা 20টামান মানুহৰ কাৰণে একেলগে পুৰা বনাই দিম দালি চালি আহি যাব লাগি যাব পুৰা মজা বিলাহী দি দিলোঁ বিলাহীখিনিৰ লগত অলপ লৰাই দিব লাগিব অলপ ভাজা যাওক লাৰি দিব লাগিব ভাল কৰি পুৰা ভাল কৰি লাৰি দিব লাগিব লাগি যাব নহ'লে লাৰি থাকিব লাগিব লাহে লাহে এই গেলি যাব পুৰা এতিয়া হালধি দি দিম আৰু এতিয়া ভাজি দিব লাগিব হালধি দি লৰাই দিয়ক বঢ়িয়া ইয়াতে আমি আজি পিঁয়াজ বিলাহী আদা নহৰু আৰু জলকীয়া দিয়া গৈছিল চৌকাত পুৰা মজা কৰি বনাই থোৱা গৈছে দালটো বইল হৈ আছে আমাৰ অলপ লাগি ইমান পাইনা দিছে লাগি দে অলপখানি লাগি দে ঢালি ঢালি দিলোঁ গোটেই দালিখিনি এতিয়া উতলিব লাগিব অলপ টাইম তাৰপিছত আমাৰ দালিখিনি হৈ যাব আৰু লাহে কৰি আমাৰ দালি প্ৰায় হৈয়ে গ'ল এতিয়া নমাই দিব লাগিব বাল্টিঙত নমাই দিম আমাৰ দালি কমপ্লিট হৈ গ'ল এনেকুৱা কৰি বনাব পাৰে আপোনালোকেও
আজি মই দতৰা বজাম চাব ফাৰ্ষ্ট টাইম আজি লতৰাত এনেকৈ ট্ৰাই দি আছোঁ বজাব বেলেগে এই চাওক দেখিছে কেনেকৈ মচন দি দিছোঁ সুৰ চুৰ মিলা নাই এনেই বজাই আছোঁ এতিয়া মেইন মানুহজনক দিম বজাব চাই থাকিব এইটো এতিয়া দিছোঁ ইফালে